ইয়াত কি কাম হৈ আছে বৰ্তমান? এইটো নেশ্যনেল হাইৱেৰ এতিয়া বোলে WMM কাম হৈ আছে। কোনে কৰি আছে? এইটো কোম্পানীটোৰ কি নাম আছিলে? চিমপ্লেক্স কোম্পানী কাম কৰি আছে। বহুত আগৰ পৰাই আমি কামবিলাক চাই আছো, একদম ডুপ্লিকেট কাম হৈ আছে। ইয়াৰ আগতে আমি সুধিলো যে এইবিলাক কেনেকুৱা ধৰণৰ কাম, আপুনি ৰিভাৰ নদীৰ মাল কেনে কাম কৰি আছে? কয় নহয় এইবিলাক GSB হৈ আছে ইয়াৰ আগতো। তো GSBটো ঠিক আছে, আমি এইটো এৰি দিলোঁ। তাৰ পিছত এতিয়া WMM হৈ আছে। WMMতো ছেম মাল, ৰিভাৰ মাল দি ইহঁতে কাম কৰি আছে। এইবিলাক নেশ্যনেল হাইৱেৰ কাম হয়, এইবিলাক কেনেকুৱা ধৰণৰ কাম? এই কামবিলাকৰ কাৰণে আমি মানে আপোনালোকক আজি মানে মাতিবৰ কাৰণে বাধ্য হ'লোঁ যে আপোনালোকে আহি অলপ চাই যাওক। আপোনালোকে চালে নিশ্চয় কেনেকুৱা ধৰণৰ কাম। ইঞ্জিনিয়াৰ আহিলে, ইঞ্জিনিয়াৰ আহি কিনে ক'লে যে একচুৱেলি কামটো এইবিলাক মাল দি নহয়। ইহঁতে কৈ আছে, ইঞ্জিনিয়াৰে ক'লে যে এইবিলাক মাল দি নহয়, ভাল কাম ভাল একচুৱেলি হ'ব লাগিছিলে, কিন্তু আমাৰ নেটৰ প্ৰব্লেম আছে। নেট মানে এইটো জালিটো ইহঁতৰ কেঁচাৰৰ প্ৰব্লেম আছে বুলি। ঠিক আছে আমি চাম বুলি এইটো কথা ক'লে, কিন্তু কামটো অলৰেডি হৈ গ'ল। 80% কাম ইহঁতৰ অলৰেডি হৈ গৈছে। কাম কিন্তু একদম ডুপ্লিকেট কাম হৈছে, ভাল কাম হোৱা নাই। এনেকুৱা কাম কৰিলে আপোনাৰ ৰাস্তাটো কিমান দিন টিকিব? এনেকুৱা কামত ৰাস্তা নিটিকে। ৰিভাৰ মালত ক'ত মালে ছেটিং নহ'ব। আমি জানা হিচাপত, আমি পাব্লিক হিচাপে যিখিনি জানো আৰু কি, ৰিভাৰ মাল দি কেতিয়াও মানে ৰাস্তাই টিকিব কাৰণে ৰাস্তা নহয় এইটো। মানে কোনোমতে কৰি ইহঁতে যাব বিচাৰিছে। এইটো ইহঁতে এনেকুৱাই চিষ্টেম কৰিছে। এই ব্ৰিজ এখন কৰিছে, এইখিনি একদম মানে ভাল হোৱা নাই। তাৰ এই ভদিয়াগুৰি বজাৰৰ ওচৰত এখন মানে কাৰ্ভ এখন বনাইছে। ৰাস্তাৰ যিটো কাৰ্ভ বনাব লাগে, কাৰ্ভটো এইটো একদম বেয়া ধৰণৰ বনাইছে। আচ্ছা, এনেকুৱা যে কৰি আছে, ইয়াত কিবা মেনেজমেণ্ট বা কিবা মানে কৰাপশ্যন আছে বুলি কি ভাবে? আমিতো ভাবোঁ এইটো টোটালি ঘোটালা হৈ আছে, ভাল কাম হোৱা নাই। একদম ঘোটালা, মানে টোটেল মানে যেনে তেনে কৰি আৰু ইহঁতে মানে গুচি যাব বিচাৰিছে। কিন্তু আমি আজি ৰাইজে অলপ চাই কিনে আপোনালোকক মাতিলোঁ, আপোনালোকে চাই আছে। এতিয়া আপুনি মুখ্যমন্ত্ৰী তাত কি বিচাৰে? আমি আমাৰ ছাৰৰ মুখ্যমন্ত্ৰী ছাৰৰ তাত আমি এইটোও বিচাৰোঁ যে আমাৰ ৰাস্তাখিনি যিটো নেশ্যনেল হাইৱে হয়, যিহেতু আমি ওচৰে পাজৰে থকা মানুহ, ৰাস্তাটো ভালকৈ মানে হ'ব লাগে, এইটোৱে আমি বিচাৰিছোঁ। একদম সঠিকভাৱে কাম হ'ব লাগে। কৰাপশ্যন চলাই আছে, ইহঁতৰ এগেইনষ্টত কি হ'ব লাগে? ইহঁতৰ এগেইনষ্টত এতিয়া আমাৰ ছাৰে বা কিবা তেনেকুৱা ধৰণৰ ষ্টেপ ল'বই লাগে হিচাপে। বেয়া কাম, বেয়া ছাপ্লায়াৰৰ ওপৰত হওক বা কিবা হওক, ইহঁতে বেয়া ধৰণৰ কাম কৰি আছে, এইবিলাক ভালকৈ হ'ব লাগে। আৰু ইঞ্জিনিয়াৰৰ ভূমিকা কি ইয়াত? আমিতো ইঞ্জিনিয়াৰক সুধিলোঁ, ইঞ্জিনিয়াৰে কৈ আছে যে নহয়, আমাৰো মানে আমি এতিয়া ৰাস্তাত ছাইডতে থাকোঁ, তাৰ পৰাই প্লাণ্টৰ পৰাই এনেকুৱা মাল আহি আছে বুলি আমি মানে এইটো মালেদি কাম কৰি আছোঁ। ইঞ্জিনিয়াৰ কি মেনেজ হৈ আছে নেকি, আপুনি কি ভাবে? এইটো ইঞ্জিনিয়াৰটো ইহঁতৰ টোটেলি মানে কামত ইনভলভ হৈ আছে, ইহঁতৰ কোম্পানীৰ লগত জড়িত আছে। একচুৱেলি হৈছে কি মানে আমাৰ ভদাইগুৰিৰ ওচৰত যিখন ব্ৰিজ বনাইছে, মানে আমাৰ চিমপ্লেক্স কোম্পানীৰ দ্বাৰা বনোৱা হৈছে, এই ব্ৰিজখন যিবিলাক আমাৰ পাইলিং হৈ যায়, পাইলিং কাপৰ ওপৰত পাইল কাপ লাগে। এই পাইল কাপৰ ইহঁতে কি কৰিছে, এইটো একচুৱেলি চিপিং হ'ব লাগে। চিপিং নকৰি ইহঁতে মেচিনৰ দ্বাৰা নকৰি আমাৰ এই যে পকলেন মেচিনৰ দ্বাৰা মাৰি মাৰি ইহঁতে মানে কামটো কৰিছে। পকলেন মেচিনৰ দ্বাৰা মাৰাৰ ফলত কি হয়, আমাৰ ৰডবিলাক চব বেণ্ড হৈ যায়। এইবিলাক ৰড আকৌ চিধা কৰিবলৈ হ'লে টেম্পাৰেচাৰটো কমি যায়। আমি জানো সচৰাচৰ, আৰু আমি ইয়াত দেখিয়ে আছোঁ। আমি আগতো ব্ৰিজৰ কাম কৰা দেখিছোঁ, কিন্তু তেনেকুৱা আমি দেখা নাই। গতিকে আমি আৰু দেখিছোঁ ইয়াত ছেফটিৰ কোনো ব্যৱস্থা নাই। তাৰ পৰিৱৰ্তে বহুত মানুহ ইয়াত এক্সিডেণ্টো হৈ আছে। ইয়াত কোনো ৱাটাৰিঙৰ ব্যৱস্থা কৰা নাই কোম্পানীৰ ফালৰ পৰা। আৰু আমি এইখিনি দাবী জনাইছোঁ আমাৰ যিখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষ বা আমাৰ আসাম গভৰ্ণমেণ্টক, যে আমাৰ এই ৰাস্তাখিনি অলপ ভালদৰে হ'ব লাগে। বৰ্তমান শিলবিলাক কেনেকুৱা দিছে? বৰ্তমান শিলবিলাক এইটো আমাৰ নেশ্যনেল ৰোডৰ কামত এইবিলাক শিল একচুৱেলি নচলে, কিন্তু ইহঁতে আমি যিখিনি জানো যে এইখিনি পুৰাটো নদীৰ পৰা উঠোৱা শিল আনি ইয়াত ইহঁতে কামটো কৰি আছে।